শান্তিৰে কাৰ্যপন কৰিছে মহাৰাজ। মোৰ পুত্ৰ কংসৰ অত্যাচাৰত মথুৰা প্ৰজাসকলে অশান্তিৰে কাৰ্যপন কৰিছে। মই এই কুলাংগাৰ পুত্ৰৰ এক উচিত ব্যৱস্থা ল'ম। কি ব্যৱস্থা কৰিব মহাৰাজ? আপোনাৰ পুত্ৰৰ ওপৰত ব্যৱস্থা ল'ব পাৰিব জানো মহাৰাজ? মোৰ যদি এই ডেকা কালৰ সমৰ্থ থাকিলেহেঁতেন তেন্তে এই কুলাংগাৰ পুত্ৰ মই নিৰীহতাৰ ওপৰত কৰা অত্যাচাৰৰ পৰিণাম কিমান ভীষণ আৰু ভয়ংকৰ। মহাৰাজ, আপোনাৰ পুত্ৰ কংসৰ অত্যাচাৰত প্ৰজাসকলে দিনক দিনে অশান্তি কাৰ্যপন শান্তিময় ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিছে মহাৰাজ। এই কুলাংগাৰ পুত্ৰৰ মই এক উচিত শাস্তি কৰিম বিধান, এক উচিত শাস্তি কৰিম মোৰ লগত তোৰ প্ৰয়োজন কি কংস? প্ৰয়োজন অতি মহান তুমি এই বৃদ্ধ বয়সত ৰাজকাৰ্য পৰিচালনা কৰিব লাগে। আমি আহা তুমি সিংহাসনৰ পৰা আৰু তোমাৰ এই ৰাজমুকুট তোমাৰ পুত্ৰৰ শিৰত অৰ্পণ কৰা। তোৰ দৰে এটা কুলাংগাৰৰ হাতত মই মথুৰাৰ ৰাজ সিংহাসন আৰু ৰাজমুকুট অৰ্পণ কৰি মথুৰাবাসীক বিপদৰ মুখত ঠেলি নিদিওঁ। এতিয়াই মোৰ সন্মুখত পিতা নিদিওঁ। চোৱা পিতা, মই বলপূৰ্বক ভাৱে তোমাৰ এই ৰাজমুকুট দাখিল পিতা